Hey guys, এতিয়া যাম আমি পূজা চাব লৈছো মানে জামুগুৰি চালিৰ পূজা জামুগুৰি পূজা তো মোৰ লগত হিৰা পূজা যাব নমস্কাৰ তো বলক এয়া ওলাইছো ঘৰৰ পৰা এয়া পূজাথলী পাই গলোহি বহুত মানুহৰ ভিৰ হৈছে এইবাৰ এয়া চাওক পূজাৰ মণ্ডপ কি ধুনীয়া হৈছে এই লাইন গ'ল জেনেৰেটৰ অন কৰিব লাগে আজি যেহেতু নৱমী সেয়ে ইয়াত নাম প্ৰসংগ চলি আছে মানে নামতি দল মাতি আনিছে সেয়ে নাম প্ৰসংগ চলি আছে আমাৰ জামুগুৰি চাৰিআলিত যোৱাবাৰতো মূৰ্তি আনাই নাছিলে কোভিডৰ কাৰণে তো এইবাৰ কোভিড কমিছে আৰু ভালেই হৈছে এইবাৰ মূৰ্তি আনিছে ভাল লাগিছে পূজাতলীৰ পৰা ওলাই আহিলোঁ ব'লক অকণ ফুৰোগৈ পূজা এয়া চাওক খেলাৰ বস্তু থোৱা হৈ আছে আকৌ এইফালে কিতাপ থৈ দিছে এয়া মিঠাই দোকানত ইমান ভিৰ সোমাবই নোৱাৰি এয়া আহিলোঁ আমি হোটেললৈ চাওমিন খাবলৈ হোটেলত বহি আছোঁ হিৰক এয়া বৰমা এয়া চব বহি আছোঁ এতিয়া খাই আছোঁ আমি চাওঁ তো ওলাই আহিলোঁ চাওঁ খাই পেলাই এয়া আমি পূজা চাই আহিলোঁ গৈ এয়া আমাৰ ভাইটি এয়া পিষ্টল এটা কিনিলে কিবা কবিনে কি কবি লাইক কৰিব এয়া আমি আহিলোঁ পূজা চাই মিঠাই চিঠাই কিনি ল'লোঁ আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষ কৰোঁ নমস্কাৰ আপোনালোকে পূজা চালেনে নাই মোক কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে নাইচ বুলি কমেণ্ট এটা কৰি দিব প্লিজ কমেণ্ট কৰি দিব